বন্ধন বেংকৰ ঋণ লৈ স্বাৱলম্বী তিতাবৰৰ বহু পৰিয়াল। ঋণ লৈ ঋণৰ টকা সঠিক দিশত ব্যৱহাৰ কৰিলে বাস্তৱ জীৱনত যে কৃতকাৰ্যতা লাভ কৰিব পাৰি তাৰেই যেন অন্য লোকসকলৰ বাবে উদাহৰণস্বৰূপ হৈ পৰিছে তিতাবৰৰ একাংশ বন্ধন বেংকৰ পৰা ঋণ গ্ৰহণ কৰা একাংশ। চাওক আমাৰ এক প্ৰতিবেদন। যি সময়ত সমগ্ৰ দেশত কোভিড-19 মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে, দেশৰ শ শ মানুহ মৃত্যুৰ মুখত পৰিছে। ঠিক তেনে সময়তো কিন্তু বহু পৰিয়ালে বেংকৰ ঋণ লৈ নিজৰ কৰ্মদক্ষতাৰে নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে। প্ৰথমতে 15,000 লৈছিলোঁ, তাৰপিছত 50,000 লৈছিলোঁ, তাৰপিছত মই এতিয়া ঋণ বাঢ়ি 1.5 লাখ টকা হৈছে। মই এয়া ব্যৱসায়ী চলাই আছোঁ আৰু মই আগবাঢ়ি গৈছোঁ। মোৰ গোটেই পৰিয়াল চলি আছে আৰু মই বন্ধন গোটটো ভাল পাইছোঁ। লগতে একাংশ মাইক্ৰ' ফাইনেন্সৰ ঋণ প্ৰদান কৰা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ওপৰত কিন্তু জনসাধাৰণে চৰকাৰৰ ওচৰত ঋণ মাফ কৰিব লাগে বুলি দাবী জনাই আহিছে, লগতে বিভিন্ন অভিযোগ কৰি অহা দেখা পোৱা গৈছে। ঠিক তেনে সময়তে কিন্তু তিতাবৰৰ বহু পৰিয়াল বন্ধন বেংকৰ ঋণ লৈ এক প্ৰকাৰে নিজা কৰ্মৰে স্বাৱলম্বী হোৱা পৰিলক্ষিত হৈছে। মোৰ ঘৰ ভালাজান আৰু মই বন্ধন মাইক্ৰ' ফাইনেন্সৰ পৰা আজি 7 মাহ হ'ল 2 লাখ টকা লোন লৈছোঁ আৰু সেই লোন মই দোকানত লগাইছোঁ। দোকানত আৰু মানে লোনটো মৰা হৈছে আৰু প্লাছ মানে আমাৰো কিবা এটা হৈছে। অবাবত সময় নষ্ট নকৰি নিজৰ কৰ্মৰে তেওঁলোকে বিভিন্ন ধৰণে ব্যৱসায় গঢ় দিবলৈ সক্ষম হৈছে। তেওঁলোকৰ গঢ় দিয়া ব্যৱসায়সমূহৰ ভিতৰত আছে কমাৰ শাল, হোটেল, গেলামাল দোকান ইত্যাদি। নিজাকৈ গঢ় দিয়া এই ক্ষুদ্ৰ উদ্যোগ ব্যৱসায়ৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ লাখ টকা, লগতে নিজৰ পৰিয়ালটোক চলাবলৈও সক্ষম হৈছে। এনেদৰে এতিয়া আত্মনিৰ্ভৰশীল হোৱাৰ উপৰিও আন 10জনৰ বাবে এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এইসকল লোকে। মই বন্ধনৰ 2013 চনৰ পৰা মই ফাৰ্ষ্ট 12,000 পৰা আৰম্ভ কৰি মই পৰ্যায়ক্ৰমে 1,20,000 এতিয়া 2021 পাইছেহি। কিন্তু মোৰ বন্ধনৰ পৰা মই বহুত উপকৃত হৈছোঁ আৰু মই লাভান্বিত হৈছোঁ। মোৰ সকলোখিনি বন্ধনৰ পৰাই মই প্ৰায় লাভৱান্বিত হৈছোঁ। আপুনি কেনেধৰণৰ ব্যৱসায় আৰম্ভ কৰিছিলে বন্ধনৰ? মই বন্ধনৰ পইচাই মই ফাৰ্ষ্ট মই কেঁচা সামগ্ৰীখিনি আনিছিলোঁ, লো আনিছিলোঁ, কয়লা আনিছিলোঁ। তাৰপিছত মই আৰম্ভ কৰিছিলোঁ 12,000 টকাৰ পৰা। এতিয়া তাৰ পৰা গৈ মই এতিয়া 1 লাখ টকা 1,20,000 মই লৈ আগবাঢ়িছোঁ। আপুনি মানে ক'ব বিচাৰে যে আপুনি বন্ধন বা মাইক্ৰ' ফাইনেন্সৰ যোগেদি আপুনি ব্যৱসায় আৰম্ভ কৰি সফল হৈছে? মই সফল হৈছোঁ মাইক্ৰ' ফাইনেন্সৰ পৰা। এতিয়া আপোনাক কিমান টকা আপুনি লোন লৈ থৈছে বন্ধনৰ পৰা? এতিয়া মই 1,20,000 লৈছোঁ। আপুনি বন্ধনৰ পৰা যেন উপকৃত হৈছে আৰু অন্য আপুনি কিবা প্ৰতিক্ৰিয়া জনাব বিচাৰিব নেকি?
মই অন্য সবিশেষ মই জনাবলৈ গ'লে মই বন্ধনৰ পৰা মই ধৰক মোৰ প্ৰশিক্ষণ কিছুমান কাম কৰিছোঁ, মই ঘৰ দুৱাৰ বনাইছোঁ বন্ধনৰ পৰাই। তিতাবৰৰ পৰা ঋতুৰাজ বৰাৰ প্ৰতিবেদন, পাব্লিক প্ৰেছ।